আমি ইতিহাস এটা গঢ়িবলৈ গৈ আছো। আমাৰ কোচ ৰাভা জনগোষ্ঠীৰ ঐক্যবদ্ধভাৱে আজি যিটো মানে আমি নৃত্য কৰিবলৈ ওলাইছো, এইটো হৈছে পোন প্ৰথমবাৰ হিচাপে আমি উদ্যোক্তা গ্ৰহণ কৰিছো। আৰু এই উদ্যোক্তাটো গ্ৰহণ কৰিছে কোকৰাঝাৰ জিলা ঋষি জগত শিৱ সনাতন ধৰ্ম কমিটি আৰু মিচিক ৰুমচুম আছে আৰু বন্তি মিচাল ৰুমচুম আছে। সেই চাৰিটা সংগঠন মিলি আমি অৰ্গেনাইজ কৰি আছো। আজি ইয়াত প্ৰায় 1000 জন মহিলাসকলে নৃত্য প্ৰদৰ্শন কৰিব। আৰু এই নৃত্যটো আমাৰ ধৰ্মৰ লগত বা আমাৰ ধৰ্ম যিটো ঋষি জগত শিৱ সনাতন ধৰ্ম, সেই ধৰ্মটো হৈছে সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে এই ধৰ্মটো উদ্যোক্তা গ্ৰহণ কৰি আহিছে সেই প্ৰাচীন কালৰ পৰা। আৰু আমাৰ ঋষি জগত শিৱ সনাতন ধৰ্ম 100 বছৰ পাৰ হৈ গ'ল। 100 বছৰ পাৰ হোৱাৰ পিছত আমি তেনেকৈ বিশেষ ধৰণৰ তেনেকুৱা সংস্কৃতি জাগৰণ অনাৰ কাৰণে আমি কাম কৰিব পৰা নাছিলো। কিন্তু এইবেলি আমি উদ্যোক্তা গ্ৰহণ কৰিছো যাতে আমাৰ কোচ ৰাভা সমাজৰ মাজত সংস্কৃতি জাগৰণ হয়। আমাৰ যিটো হেৰাই যোৱা যিটো সংস্কৃতি, এইটো যদি আমি পুনৰাই যদি আমি উদ্ধাৰ কৰিব পাৰো, তেতিয়াহ'লে আমাৰ সেই যিটো আমাৰ ধৰ্ম, সেই ধৰ্মৰ মূল যিটো কাম, এইবোৰ আমি সফল হোৱা বুলি ভাবিম। তাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ সাংস্কৃতিক প্ৰদৰ্শন আৰু একেলগে ঐক্যবদ্ধ আমি যিটো মানে ধৰ্মৰ যিটো সংগীত আমি গালো, ধৰ্মৰ যিটো গীত, এইটো মানে পোন প্ৰথমবাৰ হিচাপে আমি ঐক্যবদ্ধভাৱে প্ৰায় 1000 জন একেলগে গালো। এইটো আমাৰ ধৰ্মৰ কাৰণে সফলতা বুলি আমি ক'ব পাৰো। কিমান ডিষ্ট্ৰিক্টৰ পৰা আহিছে? ইয়াত ৱেষ্ট বেংগলৰ পৰা আছে আৰু ইয়াত মোটামুটি কোকৰাঝাৰ জিলা বিশেষকৈ উদ্যোক্তা গ্ৰহণ কৰিছে। আৰু গোৱালপাৰাৰ কিছু অংশ আহিছে ইয়াত, বঙাইগাঁৱৰ কিছু অংশ গ্ৰহণ কৰিছে ইয়াত। এইখিনি 4-5টা ডিষ্ট্ৰিক্ট আৰু ৱেষ্ট বেংগল ইয়াত অংশগ্ৰহণ কৰা হৈছে। কাইলৈ অতিথিসকলক আমি নিমন্ত্ৰণ জনাইছো। যিমান নিমন্ত্ৰণ আমি জনাইছো অতিথিসকলক, তেখেতসকলে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমাৰ যিটো কাৰ্যসূচী, আমাৰ যিটো ধৰ্মৰ যিটো কাম, এইটো সফল কৰিবলৈ মই আহ্বান জনাইছো অতিথিসকলক। কাৰণ আমি দীৰ্ঘদিনৰ পৰা এটা প্ৰচেষ্টা আছিলে আমাৰ কোচ ৰাভাসকলৰ জনগোষ্ঠীৰ যিটো সংস্কৃতি, এই সংস্কৃতিৰ কাৰণে আমি এই আমাৰ যি ঋষি জগত শিৱ সনাতন ধৰ্ম আছে, আমাৰ স্বজাতিৰ স্বধৰ্ম হয়। গতিকে আমি স্বজাতিৰ স্বধৰ্ম হ'লে আমি নিজৰ জাতিৰ সংস্কৃতি আমি জীয়াই ৰাখিব লাগিব। গতিকে আমি এই প্ৰচেষ্টাৰে আজি আমি এই 28তম মাঘী পূৰ্ণিমা উপলক্ষে আমি এই 31 জানুৱাৰীত আমি এইখন সংস্কৃতি অনুষ্ঠানটো আমি ৰাখিছো। আৰু ইয়াত আমাৰ অসম ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ ব্ৰজৰ বৰুৱা তেখেত উপস্থিত থাকে আৰু তেখেতে আমাক সুন্দৰকৈ এটা পৰিৱেশটো দি যায়। গতিকে আমি ধাৰা বশিষ্ঠ ব্ৰজৰ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি এই ধৰ্মৰ দ্বাৰাই আমাৰ নিজৰ সংস্কৃতি আৰু যিটো আমাৰ সংস্কৃতিবোৰ ৰাখি আৰু আমাৰ জাতিটো আমি একত্ৰিত কৰি ৰাখিব বিচাৰিছো। গতিকে আমাৰ এই প্ৰচেষ্টা অটুট থাকিব, আমি কৰিয়েই থাকিম যিমান দিনলৈকে আমি আছো। ঋষি জগত শিৱ সনাতন ধৰ্ম যুগ যুগলৈকে থাকিব। এইখিনিকে মই